নমস্কাৰ, মই প্ৰিয়, আপুনি চাই আছে বিষয়। আপোনালোকক এটা ভাল খবৰ দিব বিচাৰিছোঁ। আছাম পুলিচৰ আপোনালোকৰ SI কামাণ্ডো ABUB কামাণ্ডো SIৰ কাৰণে আপোনালোকক ভাল এটা খবৰ দিব বিচাৰিছোঁ। DGP মহোদয়ে টুইট কৰিছে যে শেহতীয়া পৰীক্ষা নিযুক্তি অভিযানত বিভিন্ন পদৰ বাবে প্ৰাৰ্থীসমূহৰ বাবে আবেদন কৰাৰ সময়ত PRCৰ প্ৰয়োজন নহ'ব। আপোনালোকক খুবেই ভাল খবৰ। আপোনালোকে PRC নোহোৱাকৈও আপোনালোকে SI কনিষ্টেবল পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। অৱশ্যে ফলাফল প্ৰকাশ হোৱাৰ পিছত কেৱল নিৰ্বাচিত প্ৰাৰ্থীৰ পৰা PRC প্ৰয়োজন হ'ব। যেতিয়া আপোনালোকে পৰীক্ষা পাছ কৰিব তেতিয়াহে আপোনালোকৰ পৰা PRC বিচৰোৱা হ'ব। খুবেই ভাল খবৰ আপোনালোকে PRC নোহোৱাকৈ এপ্লাই কৰিব পাৰিব আছাম পুলিচত আজিৰ পৰা। অনুসূচিত জনজাতি আৰু OBC সকলৰ এনে প্ৰমাণপত্ৰ দিয়াৰ পৰা বাদ দিয়া হৈছে। ইয়াত OBC অনুসূচিত জাতি আৰু জনজাতি সকলৰ পৰা এনে প্ৰমাণপত্ৰ মানে PRC দিয়াৰ পৰা বাদ দিয়া হৈছে। খুবেই ভাল খবৰ। আপোনালোকে আজিয়ে গৈ এপ্লাই কৰি লওক। আগতে বহুত ল'ৰা ছোৱালীয়ে টেনশ্যনত ভুগি আছিলে, মই কেনেকৈ এপ্লাই কৰিম, PRC মোৰ ওলোৱা নাই। এতিয়া আপোনালোকৰ চিন্তাৰ কোনো প্ৰয়োজন নাই। আজিয়ে গৈ আপোনালোকে এপ্লাই কৰি লওক। DGP মহোদয়ে যেতিয়া ঘোষণা কৰিলে, যেতিয়া আপোনালোকে একো চিন্তাৰ কাৰণ নাই। DGP মহোদয়ে এবাৰ টুইট যোগে জনাইছিলে PRC নোহোৱাকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। বহুতেই ভাল খবৰ। কেইদিনমান পিছতেই ভাল খবৰটো আহিল আপোনালোকৰ ওচৰত। ইয়াতকৈ আৰু ভাল খবৰ কি লাগে। বহুতো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পৰা নাছিলে, বন্ধু বান্ধৱীসকলে। এতিয়া চবেই SI কনিষ্টেবল পদৰ বাবে চবেই আবেদন কৰিব পাৰিব। আপোনালোকে কৰি লওক। খুবেই ভাল খবৰ। এইটো আছিল আজিৰ আপডেটটো।